নমস্কাৰ বন্ধু বান্ধৱীসকল। যোৱাকালিৰ ভিডিঅ'টোত আমি চাইছিলোঁ যে ফেচবুকৰ পৰা যিকোনো ভিডিঅ' আপুনি ফাইল মেনেজাৰলৈ কেনেকৈ ডাউনলোড কৰিব। ঠিক তেনেদৰে আজি ভিডিঅ'টোত আমি শিকিম ইউটিউবৰ পৰা যিকোনো আপোনাৰ মন পচন্দৰ ভিডিঅ' বা ফিল্ম হওক বা ছং হওক কেনেকৈ ডাউনলোড কৰিব। সেইটো কৰিবলৈ আপুনি ইউটিউবটো অ'পেন কৰিব, যোনটো মন পচন্দৰ ভিডিঅ'। মই ইয়াতে মই চিলেক্ট কৰি থৈছোঁ এটা বেহাৰবাৰী ভিডিঅ' মোহনৰ ভিডিঅ'টো ক্লিক কৰিব, শ্বেয়াৰ বুলি অপশ্যন এটা পাব, তাত ক্লিক কৰিব। তাৰপিছত কপি লিংক বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰি লিংকটো কপি কৰি ল'ব। তাৰপিছত ক্ৰমটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত গুগল ক্ৰমত গৈ পিনি ইউটিউবটো খুলিব। ইউটিউবটো অ'পেন হোৱাৰ পিছত চাৰ্চ আইকনটোত গৈ পিনি লিংকটো কপি কৰি পেষ্ট কৰি দিব ইয়াত। তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত ভিডিঅ' যোনটো আপুনি ডাউনলোড কৰিব এই ভিডিঅ'টো চিলেক্ট কৰি ল'ব। তাৰপিছত লিংকটোত ক্লিক কৰিব। তাৰপিছত যোনটো এডিট অপশ্যন তাত ক্লিক কৰিব। তাত ক্লিক কৰি আগত মই দেখাইছিলোঁ যে ফেচবুকৰ পৰা ডাউনলোড কৰোঁতে যোনটো এম ডট বুলি থাকে, এম ডটটোতকৈ আগত তাত বেছিক লিখিব লগা হৈছিল। এতিয়া কিন্তু ইউটিউবৰ পৰা ডাউনলোড কৰাৰ ক্ষেত্ৰত এম ডটৰ পিছত আপুনি যোনটো ট্ৰিক হয় সেইটো ট্ৰিকটো ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে দৰকাৰ হ'লে ফেচবুকৰ ভিডিঅ'টো চাব পাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এতিয়া শিকোঁ সেইটো। ইউটিউবৰ পৰা ডাউনলোড কৰিবলৈ আপুনি এম ডটৰ পিছত এনেকৈ ডাবল এছ লিখিব লাগিব। ডাবল এছ লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ নতুনকৈ এখন উইণ্ড' খোল খাই যাব। সেইটো এলাউ কৰি দিব। ইয়াত দেখিছে আপুনি চাইজ পাই যাব। আপোনাৰ MP4 লাগে, 720p লাগে, 360p লাগে। মই 720p ডাউনলোড কৰিছোঁ। তাত ক্লিক কৰি দিলে হৈ যাব। অলপ ৰখি দিব। ইয়াত দেখিছে ডাউনলোড হৈছে। এয়া ডাউনলোড কমপ্লিট হৈছে। মোৰ যিহেতু নেটটোৰ অলপ স্পীড বেছি, ডাউনলোড ক্লিক কৰাতকৈ আগতে ডাউনলোড কমপ্লিট হৈ গ'ল। ইয়াত দেখিছে ভিডিঅ'টো ডাউনলোড হৈ গ'ল। এতিয়া আপোনালোকে নিজৰ ফাইল মেনেজাৰ চেক কৰিব পাৰে। ভিডিঅ'টো আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজত আহি গ'ল। ধন্যবাদ।